নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সৰু মাছ পাতত দিম। সৰু মাছ পাতত দিবৰ বাবে মই কি লৈছোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে নিশ্চয় প্ৰথমৰ পৰা শেষলৈকে চাব বুলি অনুৰোধ জনাইছোঁ। এয়া লৈছোঁ মই দৰিকণা মাছ আৰু এয়া লৈছোঁ মই গোলনেমুৰ পাত হয়। গোলনেমুৰ পাত দিলে এটি সুগন্ধি গন্ধ ওলায়, সেয়ে মই বৰ ভাল পাওঁ। আৰু এয়া লৈছোঁ মই নৰসিংহৰ কুহি পাত আৰু এয়া লৈছোঁ মই আদা পাত আৰু লৈছোঁ মই এয়া বৰ মানিমুনিৰ পাত। যিহেতু সৰু মানিমুনি নাপালোঁ, মই এই 2 পাত 3 পাত মই বৰ মানিমুনি লৈছোঁ আৰু লৈছোঁ মই এয়া ভোট জলকীয়া আৰু মই পাতত দিবৰ বাবে এয়া হালধি পাত লৈছোঁ। মই পাতত দিলে হালধি পাতেই লওঁ, যিহেতু হালধি পাত বা হালধিৰ ঔষধি গুণ আছে। সেয়েহে আপোনালোকেও কেতিয়াবা পাতত দিলে হালধি পাত ল'বচোন, সুগন্ধি গন্ধ ওলায় আৰু বৰ ভাল লাগে। এয়া মই আদা পাতখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু মই ভোট জলকীয়াটো দি দিছোঁ। মই ভাঙি নিদিম, পিছত যাক যিমান লাগে ল'ব পাৰিব। কোনোবাই জলকীয়া খাই ভাল পায়, কোনোবাই নাখায়, সেয়ে মই ভোট জলকীয়াটো পিটিকি নিদিলোঁ। আৰু মই এতিয়া নিমখ দিম। এয়া মই নিমখ দিছোঁ। ইফাল সিফালকৈ মই উলটিয়াই দি আছোঁ। এইটো হৈছে মোৰ খোলাত দিয়া বা পাতত দিয়া বা যিকোনো মাছ পোৰা, এইটো হৈছে মোৰ কেৰাহী। এয়া মাছখিনি খোলোতে ধুনীয়া সুগন্ধি চেন ওলাইছে। আপোনালোকে বাৰু নেমু টেঙা, গোল নেমু টেঙাৰ পাত আৰু আদা পাত, এনেকুৱা নৰসিংহ পাতেৰে পাতত দি খায়নে? যদিহে খোৱা নাই, খাই চাবচোন, বৰ ভাল লাগে। আপোনালোকে পাতত দিয়া পদ্ধতিটো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ।